हेलो फ्रेंड्स, আজি আপোনালোকৰ লৈ আহিছো এটা নতুন ধৰণৰ ভিডিও। হয়তো কিছুমান জানে, আকৌ কিছুমান নাজানিব পাৰে। তো আজিৰ ভিডিওটো হল যে আপোনালোকৰ ঠাই, আপোনাৰ ধৰক আপোনাৰ ঘৰবাৰীটো, আপোনাৰ যেটো আপুনি য'ত থাকে হেতু ঠাই কেনেকৈ আপোনাৰ গুগলত সেভ কৰিব, গুগল মেপত যেটো আপোনাৰ মেপ মই দেখাই দিছো। এই মেপটোত কেনেকৈ আপোনালোকে এটো সেভ কৰিব। তো মেপটোত আপোনালোকে ফটো দিব পাৰিব, আপোনালোকৰ নিজৰ বাৰীৰ যেটো ফটোজ দিব পাৰিব, আপোনালোকৰ যিকোনো প্লেস, যিকোনো ঠাই ধৰক কেনেকৈ এড কৰিব। তাত ধৰক কিছুমান ঠাই আপোনাৰ এলেকাটোৰ ঠাই গুগল মেপত নাই, তো হেতু কেনেকৈ এড কৰিব। তো এইটোৰ কাৰণে মোৰ ভিডিওটো ভালকৈ চাই থাকিব ফাৰ্ষ্টৰ পৰা শেষলৈ। তো ফাৰ্ষ্ট আপোনালোকে গুগল মেপটো ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনাৰ লোকেশনটো অন কৰিব লাগিব। মোৰ লোকেশন অনেই আছে। অন কৰাৰ পিছত তো মই এতিয়া গুৱাহাটী কাহিলীপাৰাত আছো। মই ইয়াতে আছো। তো মোৰ একজাক্ট লোকেশনটো আহি গৈছে। যেটো নিলা এইটো মোৰ লোকেশন। ইয়াতে মই আছো। তো এতিয়া আপোনালোকে আপোনাৰ ঠাইটো কেনেকৈ এড কৰিব। ইফালে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ তলফালে যাব। তলফালে আপোনাৰ এটা এড এ মিসিং প্লেস, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব। ইয়াত আপোনালোকৰ যেটো আপোনালোকৰ যদি আপুনি বিজনেছৰ ক্ষেত্ৰত হেৰি কৰিব বিচাৰিছে, তেনেহলে আপোনাৰ বিজনেছ মাৰিব, বিজনেছত ক্লিক কৰিব। যদি আপোনাৰ হাউস বা এপাৰ্টমেন্ট হেৰি কৰিব লাগে, তেনেহলে আপোনাৰ হাউস এপাৰ্টমেন্টত ক্লিক কৰিব। তো ধৰক আমি হাউস অৰ এপাৰ্টমেন্টত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আহিব, যেটো আপোনালোকৰ ৰঙা চিন যেটো দেখা পাইছে, তো হেইটো চিন য'ত যাব, ধৰক এইটো আপোনাৰ ঘৰ, য'ত মানে এই চিনটো যাব হেইটো আপোনাৰ সেভ হ'ব, হেইটো লোকেশন সেভ হ'ব। তেনেকৈ এইটো ড্ৰপ কৰাৰ পিছত লোকেশনটো নেক্সটত ক্লিক কৰিব। নেক্সট তাৰ পিছত আপোনাৰ এড্ৰেছটো দিব লাগিব। তো এনেকৈ এইটো সিস্টেম কল এড্ৰেছটো দি কেনে এনেকৈ দিব পাৰিব। তো আৰু এটা সিস্টেম আছে। তো আকৌ তিনিটা ফটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এড এ মিসিংত ক্লিক কৰিব, এড এ মিসিং প্লেস। তাৰ পিছত আপোনাৰ বিজনেছ আৰু লেন্ডমাৰ্ক ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ প্লেসটোৰ নাম দিব, য'ত আপুনি আছে, যেটো ঠাই আপুনি এড কৰিব বিচাৰিছে সেই প্লেসটোৰ নাম দিব। আৰু সেই স্ট্ৰীট, ধৰক মানে আপোনাৰ যেটো ৰাস্তা আছে সেই ৰাস্তাটোৰ এড্ৰেছটো দিব ভালকৈ। যেনেকৈ মই আছো কাহিলীপাৰা মেইন ৰোড। তো এনেকৈ আপোনালোকে দিব পাৰে। তো এনেকৈ আপোনালোকে এড্ৰেছটো দিব পাৰে। তো অলপ লিখিলে এনেকৈ মানে আপোনালোকে এড্ৰেছটো দিতে আপোনাৰ কমা দি লিখিব। যেনেকৈ মই এড্ৰেছটো দিলে এনেকৈ দিব, তো হৈ যাব। যদি আপুনি হেতু নহয় তেনেহলে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত তো এইটো আপোনাৰ ঠাইটো কোন, যেটো ঠাই এড কৰিব তাতে আপোনাৰ ৰঙা পিনটো লৈ ঠাইটো ৰঙা পিনত লৈ কেনে ইয়াত অকেত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত হৈ যাব। ক্লিক কৰাৰ পিছত হৈ যাব। তো এইটো মোৰ আহি গ'ল। এইটো প্লেসটোৰ নাম কিবা এটা দিব, কিবা এটা দিলো, মই এনে লিখিছো কাহিলীপাৰা বুলি লিখো। এইটো এড্ৰেছটো অলৰেডি ইয়াতে আছে, কোনে এড কৰিছে, বহুত এড কৰিব পাৰে। তো এইটো আপোনাৰ ক্যাটাগৰীত পৰে, সিলেক্ট ক্যাটাগৰী কৰিব। ধৰক আপুনি যেটো প্লেসখন, যেটো ঠাইখন এড কৰিব হেতু আপোনাৰ ধৰক কি, হেতু মন্দিৰ হয়, হেতু দোকান হয়, বা হেতু আপোনাৰ হাউস হয়, হোম হয়, বা ৰেষ্টুৰেন্ট হয়, বা স্কুল হয়। ধৰক মই এটা দিলো স্কুল বুলি দিলো। তো স্কুল দিলো। তো ইয়াত আৰু অপশন আছে, এড ফোন নাম্বাৰছ, আৱাৰ্ছ, ৱেবছাইট এণ্ড ফটোজ। তো ইয়াত আপোনালোকে ফটো দিব পাৰিব, আপোনাৰ যেটো ফোন নাম্বাৰ দিব পাৰিব। আপোনাৰ যদি স্কুল হয় তেতিয়া আপুনি এতিয়া ডেট দিব পাৰিব, যে সিলেক্ট ইউৰ আৱাৰ্ছ, ডেট, কেতিয়া খোলা থাকে বন্ধ থাকে এইবিলাক দিব পাৰিব। তো
আৰু আপোনাৰ যদি ৱেবছাইট থাকে তেনেহ'লে ৱেবছাইটটো দিব পাৰিব, নিদিলেও কথা নাই। আৰু অপেনিং ডেট এইটো কোনদিনা খোলা থাকিব আৰু ফটো এড কৰিব পাৰিব। তো এনেকুৱাকৈ আপোনাৰ প্লেচটো এড কৰা হয় গুগল মেপত। তো যদি আপোনালোকে এড কৰিব বিচাৰিছে তেনেহ'লে এনেকৈ আপোনালোকৰ প্লেচটো এড কৰিব পাৰে। এড কৰাৰ লগে লগে আপোনাৰ প্লেচটো এড নহয়, আপোনাৰ সেইটো এড হওঁতে ছাবমিট কৰাৰ পিছত অলপ সময় লাগিব, ইয়াত ক্লিক কৰিলে এইটো ছাবমিট হৈ যাব। তো মই এইটো কেঞ্চেল কৰি দিছোঁ। আপোনালোকে এড কৰিব বিচাৰিলে এড কৰিব পাৰে, কিন্তু মোৰ এইটো এড কৰিব দৰকাৰ নাই। তো আপোনালোক জাষ্ট এইটো দেখুৱালোঁ যে এনেকৈ আপোনালোকে প্লেচটো এড কৰিব পাৰি। তো যদি কোনো হেল্প লাগে, যদি আপোনালোকৰ ভিডিঅ'টোত কিবা বুজি পোৱা নাই, কিবা এটা পাৰ্ট বা কিবা এটা ধৰক বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্ট কৰিব, মই ভালকৈ জনাই দিম। ঠিক আছে, আজিৰ কাৰণে এইখিনি আছিল।